এয়া গাইছ ৰাতিপুৱাতেই মায়ে উৰহি কাটি লৈছে আৰু এয়া মাছ। তো উৰহিৰ লগত এইবিলাক মানে নিজৰ গছৰ উৰহিৰ লগত এইবিলাক সৰু মাছ বনালে একচুৱেলি মোৰ দেউতাই খাই খুব ভাল পায়। তো সেই বুলি মায়ে মানে এয়া কাটি লৈছে উৰহি, একেবাৰে মিহি মিহিকৈ কাটিছে, ইমানো মিহি নহয় মানে। তো এয়া মাছ দি দিছে। আমি সৰু মাছ একচুৱেলি এনেকৈয়ে বনাওঁ। তো এয়া নিমখ চিমখ একদম হালধি গুড়ি চুৰি যি লাগে চব এবাৰতে দি তো ভালকৈ মেৰিনেট কৰি তো গেছত উঠাই দিম। চব একেবাৰতেই দি দিয়ে। মই আগতো আপোনালোকক এবাৰ দেখাইছিলোঁ। তো আজি একচুৱেলি অলপ লৰালৰিকৈ কৰি আছোঁ কামবোৰ, দেৰি হৈ গৈছে। সেয়া জলকীয়া গুড়ি দি দিছে, হালধি গুড়ি জিৰা গুড়ি চব একেবাৰে দি তো একেবাৰে মিলাই তো গেছত উঠাই দিওঁ। এনেকৈ একচুৱেলি সৰু মাছ বনাই খালে ভাল লাগে, বেলেগ টেষ্ট হয়। আমি সৰু মাছ আমাৰ ঘৰত এনেকৈয়ে বনাই চব সময়তে। এয়া বনাই আছে। আজি একচুৱেলি অকণ লেট হৈ গৈছে, বনাওঁতে দেৰি হৈ গৈছে। তো মায়ে বুলি স্পীডত কৰি আছে। আমাৰ পুখুৰী নহয়, বজাৰৰ পৰা কিনি আনিছে সৰু মাছ। দেউতাৰ খাব মন গৈছে মানে তো লৈ আহিছিলে। এনেই নানে সৰু মাছ, মই ভাল পাওঁ। মই গ'লে মই আনো, বেছিভাগ ময়ে আনো সৰু মাছ। তো মই ক'ৰবাত দেখিলে মানে সৰু মাছ থৈ নাহোঁ মানে। তো আমাৰ ঘৰত চবেই ভাল নাপায় সৰু মাছ কাটিবলৈ, বাছোঁতে মানে বহুত প্ৰব্লেম হয় সৰু মাছ, সেই বুলি কোনেও নানে সেইটো ভয়ত মানে। মোৰ কিয় জানো ভাল লাগে। এই আপোনালোকে চাই আছে মেৰিনেট কৰি আছে একেলগে চব মিলাই। তো গেছত উঠাই দিলে মানে হৈ যায়। আৰু এইপিনে বনাই আছে আমাৰ পিঠা। এয়া পিঠা বনাই আছে। তো আদনানে যি দুষ্টামি কৰি আছে, আদনানে পিঠা বনাব, তো কাকো বনাব নিদিয়ে, চবকেইটা সেয়ে বনাব। তো তাৰপিছত মানে মোৰ বা এজনী আছে, তো বায়ে মানে মিলাই কৈ আছে বোলে তুমি ময়ো বনাওঁ, কাকো মানে বনাব নিদিয়ে। এয়া উঠাই দিছোঁ গেছত, দেখিছে আপোনালোকে মাছ পিনি গেছত উঠাই দিছোঁ। এয়া চাওক। তো আৰু অকণ সময় পিছত হৈ যাব। একচুৱেলি কি সৰু মাছ হওঁতে বেছি টাইম নালাগে, সৰু মাছ বনাওঁতে বেছি টাইম নালাগে। তো সেইবিলাক মাছতকৈ খুব কম সময়তেই হৈ যায়। ডাঙৰ মাছ বনালে যিমান টাইম লাগে তাতকৈ বহু গুণে কম সময় লাগে সৰু মাছত। প্ৰায় হৈ আহি গৈছে, মানে হৈয়ে গৈছে আৰু বেছি টাইম নালাগে, হৈ যাব। মই আকৌ এবাৰ ঢাকন দি দিছোঁ। এই আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ। ফাইনেলটো চাওক কেনেকুৱা হৈছে। এয়া চাওক ফাইনেল লুক, বহুত ধুনীয়াকৈ হৈছে, দেখাত ভাল লাগি আছে খুব। হাই গাইজ, মই যিনি আপোনালোকক সকলোকে মোৰ চেনেলৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। জাষ্ট মই গা ধুই আহিলোঁ, আহি পেলাই এতিয়া বহি আপেল খাই আছোঁ। তো বোলো নাই আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰোঁ। আজিৰ দিনটোত একচুৱেলি একোৱেই শ্বেয়াৰ কৰা নাই। তো অলপ আগত ভাত খালোঁ। আজি একচুৱেলি ইমান এলাহ লাগিছে, একো কামেই কৰা নাই। একচুৱেলি বিচনা পাতি তেনেকৈ আছে। মই বোলো আজি একো নকৰোঁ। তো আশা কৰোঁ আপোনালোক ভালে আছে চাগে। আৰু দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিম। গাইজ, মোৰ পটাপট এঠাইলৈ যাব লগা আছে। তো এতিয়া মই ভাবি আছোঁ ৰেডি হৈ পিনে আপোনালোকৰ আগত এবাৰতে আহোঁ। তো কাম এটা ওলাল, তো যাবই লাগিব, নগ'লেও নহয় মানে। তো সেই বুলি মানে মই বোলো নাই আপোনালোক কৈ লওঁ কথাটো। তো এবাৰতে মানে ৰেডি হৈ পেলাই আহি যাম আপোনালোকৰ আগত। তো সেই বুলি আপোনালোকক কৈ দিলোঁ। তো ইমান স্পীডত ভাতকেইটা খালোঁ গাইজ। মই আজি খাই কিনে অলপো ৰেষ্ট লোৱা নাই। তো এতিয়া ভাবি আছোঁ কিন্তু এতিয়া যাবই লাগিব আৰু লেট কৰিতো লাভ নাই।
তো এনেও সন্ধিয়া হৈ যাব যদি ইয়াৰ পৰা বেছি লেটকৈ যাওঁ তেন্তে গাইজ আপোনালোকৰ আগত মই এবাৰ উঠি ওলাই আছোঁ ৰেডি হৈ পেলাই আপোনালোক চাই থাকক মোৰ ব্লগটো গাইজ তো আজি খাই বৈ তো এতিয়া আমি ওলাই দিলোঁ এতিয়া যাম আমি এঠাইলৈ তো তেন্তে গাইজ আপোনালোক মোৰ লগতেই থাকক তো ৰাস্তাত গৈ মই আকৌ লগ পাম তো কি কৰোঁ নকৰোঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম তো মানে যিমান পাৰোঁ সিমানখিনি দেখাম আৰু তেন্তে গাইজ এতিয়া ওলাই দিম এয়া ৰেডি হৈ গৈছোঁ ফাইনেলি দেখিছে আপোনালোকে তো পিছত মই আকৌ লগ গাইজ আমি পাই গ'লোঁ আধা ৰাস্তাত আহি গ'লোঁ তো মই ওলাই কেমেৰাটো অন কৰা নাই তেন্তে গাইজ আমি গৈ পালোঁ তাৰপিছত আকৌ লগ পাই গাইজ আমি নগাঁও আহি পালোঁ এতিয়া গৈ আছোঁ লক্ষীনগৰ মই একচুৱেলি চিনিয়ে নাপাওঁ আজি মই গৈ আছোঁ আৰু কোনোদিন যোৱাও নাই আমি টমটমত আছোঁ তাত গৈ লওঁ তাৰপিছত আকৌ লগ পাই এইখিনিতে আহি ৰখি দিলোঁ এতিয়া লক্ষীনগৰ আহি পাই গ'লোঁ চলিটো কামৰ কাৰণে আহিছোঁ তো কৰিম এতিয়া তো বোলো নাই আপোনালোকক অলপ লগ কৰি লওঁ তো এইখিনিতে আৰু আগত আহি গ'লোঁ হয় ইমান জেম হৈছিলে মানে আৰু ট্ৰেইন আহিছিলে তো এইপিনে চব ৰাস্তা বন্ধ কৰি দিছিলে তো সেইবুলি ইমানেই জেম হৈ গৈছিলে মানে তো অলপ লেট হ'ল অহা মানে গাইজ আজি মোৰ এনে অলপ চৰ্দি তো চৰ্দি লৈয়ে মই আহি গৈছোঁ গাইজ এনেকুৱা চৰ্দি লৈ মই আহি গৈছোঁ এতিয়া ইয়াতে ৰৈ মই অকণ কথা পাতি আছোঁ আপোনালোকৰ লগত তো চাওক কেমেৰা মানে ইয়াত ৰখাবলৈ ক'তো অকণ জেগাও নাপালোঁ বহুত ভিৰ একচুৱেলি ইয়াত চাই আছে নহয় আপোনালোকে ইমান গাড়ী গৈ আছে মোৰ ভয় লাগি আছে মোবাইলটো মানে বেলেগ এজন মানুহৰ বাইকত মানে ৰখাই তোলোঁ যিহেতু ইয়াত ষ্টেণ্ড একোৱাই অনা নাই এয়া চাই আছে আপোনালোকে গাইজ মই এতিয়া কামটো কৰি লওঁ তাৰপিছত মই আকৌ আপোনালোকক লগ পাই আছোঁ গাইজ ইমান কষ্ট কৰি আহিছোঁ কিন্তু বেয়া লাগি গ'ল কামটো আজি নহ'ব আজি মোৰ একেবাৰে মনত নাই আজি যে শনিবাৰ তো চব বন্ধ তো সোমবাৰে আকৌ আহিব লাগিব তো এতিয়া বেয়া লাগি গ'ল গাইজ এতিয়া যামগৈ ঘৰলৈ তো ঘৰত গৈ পিনে আকৌ আপোনালোকক লগ পাই আছোঁ মানে লাও আনিছে আৰু কি আনিছে এইটো এইবিলাক কি আনিছে কি এইবিলাক লাও নহয় বাবা বেঙেনা এইপিনে চোৱাই পিনে বেঙেনা কোনে খাব আব্বু কোনে খাব আম্মুই খাব ইমান বেঙেনা কোনে আনিছে নানাই আনিছে ভাল পোৱা আৰু মাছ নানা আনিছে গাইজ ঘৰত আহিছিলোঁ ইমানকেইটা বেঙেনা আনিছে মই বোলো দেউতাই খঙত আনিছে নেকি